আজি আমাৰ বৃহত্তৰ নিমাতী অঞ্চলৰ বাবে এক স্মৰণীয় আৰু গৌৰৱৰ দিন। নামককিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক শাখাৰ শুভাৰম্ভ হ'ল। এই শুভক্ষণত যোৰহাট জিলাৰ সন্মানীয় বিদ্যালয় পৰিদৰ্শক মহোদয়াই উপস্থিত থাকি অনুষ্ঠানটি শুভাৰম্ভ কৰে আৰু তেওঁৰ মূল্যৱান বক্তব্যৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি থৈ যায়। লগতে একাদশ শ্ৰেণীত নতুনকৈ নামভৰ্তি হোৱা সকলো ছাত্ৰ ছাত্ৰীক উষ্ম আদৰণি জনোৱা হ'ল। सर्वमंगलं मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। पूरी दियो সভাখনি নৱম শ্ৰেণীৰ ছাত্ৰীয়ে পৰিৱেশন কৰা মনোমোহা ভক্তিপূৰ্ণ গুৰুবন্দনা নৃত্যই সমগ্ৰ পৰিৱেশটো জিলিকাই তুলিলে। মহোদয়া ব্যস্ত সময়ৰ মাজতো আমালৈ সহায় আগবঢ়াই দিয়াৰ বাবে আমি আন্তৰিকভাৱে কৃতজ্ঞ। সদৌ শেষত জাতীয় সংগীতেৰে আমাৰ এই সুন্দৰ আৰু স্মৰণীয় সভাখনিৰ সামৰণি পৰে। সকলোলৈকে শুভেচ্ছা থাকিল।